তলৰ চিত্ৰবোৰত এল আৰু এম দুডাল ৰেখা আৰু এন এডাল ছেদক কোনযোৰ ৰেখা পৰস্পৰ সমান্তৰাল এতিয়া এই এল আৰু এম এই দুডাল ৰেখা এইডাল এডাল ছেদক এনডাল এডাল ছেদক বুলি কৈছে কোনযোৰ ৰেখা সমান্তৰাল এতিয়া এইযোৰ সমান্তৰাল কাৰণ এই দুডাল সমান্তৰাল সৰলৰেখা দেখিছাই নহয় সমান্তৰাল ৰেখাৰ সদায় দূৰত্ব সকলো ঠাইতে সমান আৰু সিহঁত কেতিয়াও ক'তো লগ নালাগে গতিকে এই ৰেখাযোৰ কি হ'ল সমান্তৰাল কিন্তু এইযোৰ ঠিক তেনেকুৱা নহয় আকৌ দেখিছানে এই দুডাল ইহঁতৰ মাজৰ দূৰত্ব সকলো ঠাইতে একে নহয় আৰু ডিগ্ৰীবিলাকৰ জৰিয়তে কৰিলেও আমি সেই কথাটোৱে গম পাম মানে এইযোৰ সমান্তৰাল নহয় আৰু এইযোৰ নহয় সমান্তৰাল সৰলৰেখা নহয় আৰু এইযোৰ কিন্তু হয় আকৌ এই দুইটা কোণৰ যোগফল দেখিছানে অন্তঃকোণ এই দুইটা যোগ পৰিলে আমি কিমান পাম এইটো 180 পাম এই দুটাৰ যোগফল সদায় 180 হয় তাৰমানে অন্তঃকোণ দুটাৰ যোগফল 180 এতিয়া মই এই অংকটো পাছত এতিয়া মই তোমালোকক 3 নম্বৰ অংকটো যে প্ৰদত্ত চিত্ৰৰ পৰা এই অংকটো যে ইয়াত দেখিছা নহয় এই অংকটোত চোৱা এই দুডাল সমান্তৰাল সৰলৰেখা এইডালো এডাল ৰেখা মাজেদি গৈছে এই মাজত কোণটোক ভাগ কৰিছে এইটোৰ কাৰণে এইটো কি একান্তৰ কোণ দেখিছানে এইডাল যদি আমি কমপ্লিট আঁকি দিওঁ এইটোৰ কাৰণে এইটো একান্তৰ কোণ এইটোৰ কাৰণে এইটো একান্তৰ কোণ একান্তৰ অন্তঃকোণ হ'ব এই দুইটা অন্তঃকোণ অৰ্থাৎ এইটো কিমান 30 ডিগ্ৰী আৰু এইটো কিমান 45 ডিগ্ৰী তেতিয়া কিমান হ'ল 75 ডিগ্ৰী তেতিয়া এক্সৰ মানটো উলিয়াবলৈ হ'লে কি হ'ল এক্সৰ এই বিন্দুটোত এই গোটেই এই ফালৰ পৰা এই গোটেই কোণটো কিমান 360 ডিগ্ৰী থাকে 360 বা 75 টো মাইনাছ কৰিলে 285 ইজি প্ৰচেছত উলিয়াব পাৰি তেনেকৈ 4 নম্বৰ প্ৰশ্নটো দিছে যে চিত্ৰত এল সমান্তৰাল এম টি ছেদক এক্সৰ মান নিৰ্ণয় কৰা এতিয়া এক্সৰ মান এইটো মান নিৰ্ণয় কৰিবলৈ কৈছে এই এক্সটো ধৰা ইয়াত মই এক্সটো লিখি দিম এই এক্সটো মান উলিয়াবলৈ কৈছে টি ছেদক কৈছে এক্সৰ মান এতিয়া কিমান হ'ব এইটো যদি 120 হয় এইটো 120 এইটো কি কোণ অনুৰূপ কোণ এইটো অনুৰূপ কোণ ঠিক তেনেকৈ তাৰ পিছৰটো আকৌ এই দুটাৰ যোগফল কিমান হ'ব 180 কাৰণ ইয়াত আমি পাই গৈছোঁ 180 হ'লে চোৱা এক্সৰ মান কিমান হ'ব তেতিয়াহ'লে এক্সৰ মান কিমান হ'ব এইটো 60 প্লাছ হৈছে 180 হয় তেতিয়া এইটো এক্সৰ মানটো কিমান হৈছে 120 বা বেলেগ এটা প্ৰক্ৰিয়া কৰিলেও আমি এইটো কৰিব পাৰিম ধৰা এইটোৰ কাৰণে এইটো 60 হ'লে এইটো 60 হ'ব এই দুটা যোগফল কিমান 180 ৰৈখিক জুৰীয়া কোণ বুলি কয় তেতিয়া 120 ওলাব ঠিক তাৰ পাছৰটো এইটোৰ কাৰণে এইটো কি কোণ হ'ব ডাইৰেক্ট এইটো তুমি গম পাই আছা একান্তৰ অন্তঃকোণ ইয়াত দেখিছা নহয় একান্তৰ অন্তঃকোণ তেতিয়া এইটো 60 হ'লে এইটো কিমান হ'ব 60 ডিগ্ৰী এইটো কৰিব পাৰি ঠিক তেনেকৈ অনুশীলনী 5.3 দিয়া হা ইয়াত প্ৰশ্নকেইটা যে যদি এযোৰ সন্নিহিত কোণ